Hi friends, welcome to back my YouTube channel. মই আজি আপোনালোকক লৈ আহিছো তিনিচুকীয়া শিৱধাম মন্দিৰ আৰু আজি মহা শিৱৰাত্ৰি আপোনালোকক দেখুৱাম বলক তেন্তে। ওকে এতিয়া ভিতৰলৈ সোমাই আহিছো আৰু চাৰিকোণত চাৰিটা মন্দিৰ আছে আৰু আপোনালোকক দেখুৱাই আছো। আমি দাদা বৌ আমি ভিতৰত সোমাই গৈ আছো আৰু চাকি ধূপ জ্বলাবলৈ মাজত আছে শিৱ মূৰ্তি এটা আমি গৈ আছো ভিতৰলৈ আৰু এইফালে আছে ৰাধা কৃষ্ণ মূৰ্তি অৰ্থাৎ হৰি মন্দিৰ। মন্দিৰ ভিতৰখন আপোনালোকক দেখুৱাই আছো আৰু আপুনি চাই থাকক ধুনীয়াকৈ। ইয়াৰ মই দেখুৱাই আছো আপোনালোকক। এইফালে আছে লক্ষ্মী বিষ্ণু মূৰ্তি। আৰু ভিতৰলৈ সোমাই গৈ আপোনালোকে দেখা পাব এইফালে বজৰংবলী অৰ্থাৎ হনুমান মন্দিৰ। এইফালে হনুমান মন্দিৰ আৰু বাহিৰত সুন্দৰকৈ বজৰংবলী মূৰ্তি স্থাপন কৰা হৈছে আৰু ইয়াতো ধূপ চাকি জ্বলোৱা হয়। চাই লওক। আৰু মন্দিৰটোৰ মাজ ভাগত এটা পুখুৰী আছে আৰু এই পুখুৰীটো য'ত নামি যোৱা হয় তাতো চাকি জ্বলোৱা হয় আৰু মাজত আছে শিৱ মূৰ্তি আৰু শিৱ মূৰ্তি ইয়াত ধুনীয়াকৈ বনাই ৰখা হৈছে আৰু ইয়াতো ধৰক চাব পাৰে। আৰু এই পুখুৰীটোত যথেষ্ট মাছ আছে, মাছে ভৰি আছে আৰু এইফালে চাওক শিৱ মূৰ্তি। আৰু এইফালে প্ৰশাসনে কি সুন্দৰকৈ পৰিচালনা কৰি আছে চাওক। আৰু এইফালে এই চাইডটোৰ পৰা ভিতৰলৈ সোমাই আহে ভক্ত সমাগমসকল আৰু এই চাইডে আছে আপোনাৰ বাহিৰলৈ যোৱা পথটো আৰু এই চাইডেদি আপোনাৰ বাহিৰলৈ গুচি যাব পাৰে। আৰু আমি এতিয়া বৰ্তমান বাহিৰলৈ গৈ আছো। চাওক ইয়াৰ প্ৰশাসনৰ কিমান নিৰাপত্তা কৰি আছে চাওক। প্ৰশাসনে সম্পূৰ্ণ আছে মানে প্ৰশাসনে সম্পূৰ্ণৰূপে এই ভক্তসকলক নিৰাপত্তা কৰি ৰাখিছে যাতে কোনো গণ্ডগোল নহয়, তাৰ বাবে প্ৰশাসন পুৰা ভৰি আছে ইয়াত চাকৰি ফালে প্ৰশাসন। আৰু আমি বাহিৰ এইফালে শুকান বগৰী টেষ্ট কৰিছোঁ। আপোনালোকে ইয়ালৈ আহিলে চাকি ধূপ নলাকৈ আহিব পাৰে। ইয়াতে দোকান আছে, দোকানৰ পৰা কিনি লৈ কিনে আপোনালোকে জ্বলাব পাৰিব মন্দিৰ ভিতৰত। আমি মন্দিৰৰ পৰা আহি কিনে মিঠাই খাইছোঁ। ইয়াত দাদা বৰটো খাই আছে আৰু মই খাম এতিয়া। এতিয়া চাহ মিঠাই ইয়াতে খোৱা হৈ গ'ল আৰু এতিয়া আমাৰ প্ৰায় 8 বাজিলে এতিয়া আমি ঘৰলৈ যাব লাগে, দেৰি হ'ব। আৰু এতিয়াও প্ৰায় আমাৰ 10 কিলোমিটাৰ চলাবলৈ আছে বাইক আৰু আমাৰ বাইক ইয়াতে আছে বাইকখন।
আৰু মই এতিয়া যাব লাগিব। আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুন চাই আছে ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব।